এইমাত্ৰ আহি পৰিছে আমাৰ হাতত এটা অতিকৈ দুখৰ খবৰ। মৃত্যু হ'ল জনপ্ৰিয় অভিনেতাজনৰ। অভিনেতাজনৰ মৃত্যুত এতিয়া শোকত ভাঙি পৰিছে গোটেই অসমবাসী। আজি কেইদিনমানৰ আগতে অভিনেতাজনৰ এক দুৰ্ঘটনা হৈছিল আৰু তাৰ পাছতে তেওঁ হস্পিটেলত ভৰ্তিও হৈছিল। কিন্তু আজি হঠাতে আহিল সেই দুঃখবৰটি। হস্পিটেলৰ ICUতেই শেষ নিশ্বাস ত্যাগ কৰিলে অভিনেতাজনে। আমাৰ মাজৰ পৰা এজন এজনকৈ হেৰাই গৈছে প্ৰতিভাৱান অভিনেতা। মৃত্যুৰ সময়ত তেওঁ এৰি থৈ গৈছে তেওঁৰ মৰমৰ পত্নীক আৰু লগতে তেওঁৰ কণমানি জীয়ৰীকো এৰি থৈ গৈছে। সঁচাই মৃত্যু কেতিয়া কাৰ হৈ যাব কোনেও নাজানে। ৰত্নাকৰতো অভিনয় কৰিছিল যতীন বৰাৰ সৈতে প্ৰতিভাৱান অভিনেতা ৰাজীৱ ৰাজনিশে। লগতে তেওঁ বহুকেইখন ধাৰাবাহিকতো অভিনয় কৰিছিল। ভাইমামানৰো এজন বলিষ্ঠ অভিনেতা আছিল ৰাজীৱ। ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো ৰাজীৱৰ আত্মাৰ সদ্গতিৰ বাবে। তেওঁ য'তেই আছে কুশলে থাকক।